সকলোকে স্বাগতম জনাইছোঁ আমাৰ নতুন চেনেল হাউ টু লৈ। নমস্কাৰ। আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন? অপশ্যনবিলাক আছে। অপশ্যনবিলাক এনেধৰণৰ। প্ৰথম ক আছে 5খন, খত আছে 4খন, ঘত আছে 6খন আৰু ঘত আছে 7খন। শুদ্ধ উত্তৰটো হ'ব ক 5খন। দ্বিতীয় প্ৰশ্ন, অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান কোনখন? অপশ্যনবোৰ এনেধৰণৰ। ক হেমিছ, খ কাজিৰঙা, ঘ য়েলোষ্টন আৰু ঘ জিম কৰবেট। শুদ্ধ উত্তৰটো হ'ল খ কাজিৰঙা। 1974 চনত স্থাপন হৈছিল আৰু স্বীকৃতি লাভ কৰিছিল। তৃতীয় প্ৰশ্ন, ভাৰতৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান। অপশ্যনবিলাক এনেধৰণৰ। ক য়েলোষ্টন, খ হেমিছ, ঘ ঘিৰ আৰু ঘ কাজিৰঙা। শুদ্ধ উত্তৰটো হ'ব খ হেমিছ। হেমিছ হ'ল ভাৰতৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান। ৰাষ্ট্ৰীয় উদ্যানবিলাকৰ অসমত ৰাষ্ট্ৰীয় উদ্যান 5খনৰ নাম সহজতে মনত ৰখাৰ এটা বুদ্ধি এনেকৈ মনত ৰাখিব পাৰি যে শ্বৰ্ট এটা ফৰ্ম কামানা অডি। এতিয়া কাজিৰঙা, মানাহ, নামেৰি ও ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ডিব্ৰু চৈখোৱা। এইদৰে আমি মনত ৰাখিব পাৰি কামানা অডি। প্ৰশ্ন নম্বৰ 4, বিশ্বৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান। অপশ্যন ক জিম কৰবেট, অপশ্যন খ য়েলোষ্টন, ঘ মানাহ আৰু ঘ কান্নাৰ। শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে প্ৰথমতে চিন্তা কৰক। শুদ্ধ উত্তৰটো হ'ব খ য়েলোষ্টন। বিশ্বৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান য়েলোষ্টন। এইটো আমেৰিকাত আছে, USA। প্ৰশ্ন নম্বৰ 5, যে ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান। অপশ্যন ক জিম কৰবেট, খ কাজিৰঙা, গ ঘিৰ আৰু ঘ নামেৰি। শুদ্ধ উত্তৰটো কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব ক জিম কৰবেট। ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান ক জিম কৰবেট। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল প্ৰশ্ন নম্বৰ 6, অমিলটো বাছি উলিওৱা। কত আছে সিংহ, গিৰ ৰাষ্ট্ৰীয় উদ্যান, হাতী, পেৰিয়াৰ ৰাষ্ট্ৰীয় উদ্যান, বাঘ, সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান, গড়, কচ্ছৰ ৰাষ্ট্ৰীয় উদ্যান। অমিল কোনটো হ'ব? অমিল আচলতে সিংহটো গিৰ ৰাষ্ট্ৰীয় উদ্যান ঠিকেই আছে, হাতী পেৰিয়াৰ ৰাষ্ট্ৰীয় উদ্যান ঠিকেই আছে, বাঘ সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান। যেতিয়াকৈ শুদ্ধ উত্তৰটো হ'ব অমিলটো হ'ব ঘ গড় ৰাষ্ট্ৰীয় উদ্যান। আচলতে গড় থকা ৰাষ্ট্ৰীয় উদ্যানটো হ'ল কাজিৰঙা, কচ্ছৰ ৰাষ্ট্ৰীয় উদ্যানটো ভুল হৈ আছে। শুদ্ধ উত্তৰ গড়, কচ্ছৰ ৰাষ্ট্ৰীয় উদ্যান অমিল হৈ আছে। পিছৰ প্ৰশ্নটো হ'ল 7 নম্বৰ প্ৰশ্ন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি কিমান? ক অপশ্যন 858 বৰ্গ কিলোমিটাৰ, খ 658 বৰ্গ কিলোমিটাৰ, ঘ 558 বৰ্গ কিলোমিটাৰ আৰু ঘ 588 বৰ্গ কিলোমিটাৰ। প্ৰথমতে আপোনালোকে নিজে চিন্তা কৰক। শুদ্ধ উত্তৰটো হ'ব ক 858 বৰ্গ কিলোমিটাৰ। অসমৰ ভিতৰত সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যান। উত্তৰ ক 858 বৰ্গ কিলোমিটাৰ। ইয়াৰ পিছৰ প্ৰশ্ন নম্বৰ 8,
বিশ্বৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান কেতিয়া স্থাপিত হৈছিল বা স্থাপন হৈছিল? ক অপশ্যন 1871, খ অপশ্যন 1872, ঘ 1892, ঘ 1882। শুদ্ধ উত্তৰটো কোনটো হ'ব? অলপ সময় চিন্তা কৰক। শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 1872 চনত। 1872 চনত ৰাষ্ট্ৰীয় উদ্যানখন স্বীকৃতি লাভ কৰিছিল, স্থাপন হৈছিল। প্ৰশ্ন নম্বৰ 9, বৰ্তমান ভাৰতত কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? ক 101, খ 102, ঘ 103 আৰু ঘ 104। শুদ্ধ উত্তৰটো হ'ব অসমত আছে 5খন আৰু ভাৰতত আছে 104খন। এইখিনি হ'ব লাগে ঘৰটো শুদ্ধ উত্তৰটো হ'ব 104খন। বৰ্তমান ভাৰতত 104খন ৰাষ্ট্ৰীয় উদ্যান আছে। প্ৰশ্ন নম্বৰ 10, অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান। অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখন হ'ল অপশ্যন ক ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, অপশ্যন খ ওৰাং ৰাষ্ট্ৰীয় উদ্যান, ঘ নামেৰি ৰাষ্ট্ৰীয় উদ্যান, ঘ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। শুদ্ধ উত্তৰটো হ'ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি কেৱল 78 বৰ্গ কিলোমিটাৰ। 78 বৰ্গ কিলোমিটাৰ। শুদ্ধ উত্তৰটো ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ওৰাং ৰাষ্ট্ৰীয় উদ্যান অসমৰ ভিতৰত আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান মাটিকালিৰ ফালৰ পৰা। থেংক ইউ। এটা প্ৰশ্ন আপোনালোকৰ কাৰণে এৰিছোঁ যে অসমত বৰ্তমান কেইখন অভয়াৰণ্য আছে? কমেণ্টত উত্তৰটো আপোনালোকে দিব বুলি আশা ৰাখিলোঁ। প্ৰত্যেকে দিয়াৰ কাৰণে যত্ন কৰিব। ধন্যবাদ।